Hello everyone, good morning. আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ব্লগলৈ। আজি 21 এপ্ৰিল আৰু আজি আমি এতিয়া যাব ওলাইছো ৰিয়ানৰ স্কুল খুলিব তাৰ মানে তাৰ কাইলে যে হৈছে তাৰ পিছদিনাখনৰ পৰা মোৰ স্কুল খুলিব। তাৰ মানে মানডেৰ পৰা স্কুল খুলিব তো হিটো পুৰা এক্সাইটেড হৈ আছে কিন্তু তাৰ দুটামান বস্তু কিনিবলগীয়া আছে সেইটো কাৰণে আমি এতিয়া যাম তাৰ টিফিন আৰু এনেকৈ স্কুলৰ লগত ৰিলেটেড আৰু মানে ইউনিফৰ্ম বিশেষকৈ তাৰ ইউনিফৰ্ম টিফিন আৰু ৱাটাৰ বটল এনেকুৱা বস্তু দুটামান কিনিব আছে সেইটো কাৰণে আমি যাম কিন্তু মই আজি ব্লগ ষ্টাৰ্ট কৰাৰ কথা নাছিলে কিন্তু পটককৈ ভাবিলোঁ ইয়াতে যোৰহাট চেণ্ট্ৰেল বিহু য'ত হৈ আছে মানে চেণ্ট্ৰেল বিহু আছে যোৰহাটত আজিৰ পৰা তাত আজি আছে আৰ্ট কম্পিটিশ্যন আৰু দাদাই তাক ৰিয়ানক খুব জইন কৰিবলৈ কৈছে তো ৰিয়ানে আৰ্ট কম্পিটিশ্যনত জইন নকৰোঁ বুলি কৈছে আৰু এতিয়া মই ভাবিছোঁ তথাপিও তাক লৈ যাওঁ ফাৰ্ষ্টত মইতো গা পা ধুই আজৰি নবও হ'ল এতিয়া ৰিয়ানক ফাৰ্ষ্ট আমি যাওঁ তাৰ ইউনিফৰ্ম কিনো এতিয়া সোনকাল হৈ আছে বহুত কিন্তু 10টা বজাত দোকান খুলিব তাৰ আগতে যাওঁ ইউনিফৰ্মটো কিনি তাক 11টা বজাৰ পৰা কম্পিটিশ্যন আছে তালৈ তাক লৈ যাম সেইটো কাৰণে কি আঁকিব কি নাই নাজানো আৰু সি তথাপিও মই ভিডিঅ'টো কৰোঁ মানে তাৰ জীৱনৰ প্ৰথম যেতিয়া মই ভাবিছোঁ ভিডিঅ'টো কৰোঁ আৰু তাৰপিছত মানে চাই ভাল লাগিব যে মই এনেকৈ গৈছিলোঁ কম্পিটিশ্যনত জইন কৰিছিলোঁ সেইটো কাৰণে কাৰণ সি ইমান ছবি আঁকি ভাল নাপায় ইমান মানে কি আৰু আঁকে তথাপিও নকাও নহয় সেইকাৰণে যাওঁ আজি তাক লৈ পেলাই জানো কি হয় চাওঁ আৰু আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকক মই অলপ পিছত লগ পাম এতিয়া মানে দেৰি হৈছে জল্দি যাওঁ ইউনিফৰ্মটো তাৰ লৈ লওঁগৈ এয়া আমি ইউনিফৰ্ম কিনিলোঁ ইউনিফৰ্ম কিনাৰ পিছত তাত ভিডিঅ' কৰা নহ'লে আৰু তাৰপিছত নবই এতিয়া আমাক বিহু সন্মিলনত নমাই দিছে আৰু ৰিয়ানক লৈ মই আহি আছোঁ এয়া এতিয়া কম্পিটিশ্যন ষ্টাৰ্ট হ'ল দাদাই ভিডিঅ' এটা কৰি আনিছে সি বহি পেলাই আঁকি আছে আৰু ষ্টেজত এতিয়া ইমান মানুহ নাই এতিয়া অকল কম্পিটিশ্যনত জইন কৰিছে যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ গাৰ্জেন আছে অকল আৰু বিহু কমিটিৰ মানুহকেইজন আছে কিবা চাই আছে ৰিয়ানে ইফালে সিফালে তাৰ মাজতে মোকো দেখি আকৌ হাতখনো দাঙে দেই সেয়া হেল্ল' এভৰিৱান গুড ইভিনিং কালি যে মই ব্লগ আমি যাওঁ বিহুলে মই কালি কম্পিটিশ্যন গৈছিলোঁ আজি প্ৰাইজ পাইছে কাৰণে তাৰ প্ৰাইজটো নহ'লে বেলেগে লৈ যাব সেইটোৱে মই কালি আপোনালোকক দেখুৱাইছিলোঁ যে বিহুলৈ গৈছোঁ একদম সৰু ক্লিপছ এটা দেখুৱাইছিলোঁ কৈছিলোঁ আৰু কালিৰ পিছত মই ব্লগটো কণ্টিনিউ কৰা নাছিলোঁ এতিয়া হঠাতে আজি দিনটো আমি ফ্লেটত কাম কৰাই আছোঁ তাত গৈছিলোঁ আৰু এতিয়া হঠাতে নবলে ফোন আহিলে যে এনেকৈ বিস্তীৰ্ণ দত্তই বিচাৰকৰ দ্বাৰা এটা বিশেষ পুৰস্কাৰ পাইছে কিনো আঁকিছিলে সি আৰু তথাপিও বিচাৰকৰ দ্বাৰা কিবা এটা পাইছে স্পেচিয়েল মানে প্ৰাইজ বুলি কৈছে তেওঁলোকে কাৰণ মানে ক্লাছ 1ৰ পৰা কেটেগৰীটো আছিলে আৰু সি কেজি আছিলে কেজি সিয়ে আছিলে সেইটো কাৰণে চাগে তাক কিবা এটা দিছে সি উৎসাহ পাব আৰু সেইটো কাৰণে ভাল লাগিছে সিটো ফূৰ্তিত ততে নাই সি বম উলিয়াব কৈছে বম ফুটাওক মলত হে এতিয়া সেয়া প্ৰাইজ দিব এতিয়া 7টা বাজি গৈছে 7:30ত দিব বুলি কৈছে তেওঁলোকে সেইটো কাৰণে আমি যাব ওলাইছোঁ আৰু এয়া মই পূৰা নিজে বনোৱা কাপোৰ পিন্ধি ওলাইছোঁ মেখেলা চাদৰ বিহু যেতিয়া মেখেলা চাদৰ পিন্ধি ওলাইছোঁ আৰু এইখন চাদৰখন মই বনাইছিলোঁ সেয়া যাওঁ আপোনালোকক মই তাত গৈ দেখুৱাম ৰিয়ানে প্ৰাইজ লোৱা চাই থাকিব ব্লগটো মই মোৰ মাইক্ৰফোন উন্মোচক ডাঙৰীয়া দেৱলৈ আগবঢ়াই দিছোঁ ধন্যবাদ নমস্কাৰ মোৰ অতি শ্ৰদ্ধা বন্ধুবৰ যোৰহাট এয়া আমাৰ সন্মানীয় মুখ্য ব্যৱস্থাপক শান্তনু পূজাৰী ডাঙৰীয়া তেখেতকে বঁটা প্ৰদান কৰিব আপোনালোকৰ এই হাত চাপৰি আৰু যাতে অধিক উৎসাহিত হৈ পুনৰ এনেকুৱা ধৰণৰ প্ৰতিযোগীসমূহত অংশগ্ৰহণ কৰিব পাৰে এয়া বিচাৰকৰ বিশেষ বঁটা পোৱা এই কৰ্মনীতি আমাৰ সৌৰপ্ৰাণ বৰা আৰু ৰিয়ান ৰাজ্য বৰা দুয়োজনৰ বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম বঁটা দিবলৈ ইয়াৰ পাছতে দ্বিতীয় স্থান
গুড ইভিনিং এভৰিৱান কালি বিহু চাই অহাৰ পৰা মোৰ একো ব্লগ কৰা হোৱা নাই কালি বিহু মানে একো নাচালোঁ আমি ৰিয়ানৰ প্ৰাইজটো ল'লোঁ তাৰপিছত আপোনালোকক যে হুঁচৰি দেখুৱাইছিলোঁ সেয়া হুঁচৰিভাগ চায়ে আমি গুচি আহিলোঁ তাত বিদুৰ ভাই টীমটো আহিছিলে আচুৰ্য বৰপাত্ৰ গোহাঁই নেকি নামটো মোৰ ভুল হ'ব পাৰে আহিছিলে সেয়া কিন্তু আমি চোৱা নহ'লে কাৰণ দিনটো সেয়া কাম চাম কৰি মেলি ফ্লেটত ভাগৰো লাগিছিলে আৰু ৰাতিপুৱা নবৰ কামো থাকে সেইটো কাৰণে আমি সোনকালে গুচি আহিলোঁ আৰু আজি দিনটো সেয়া মানে ঘৰৰ কামত লাগি থকাৰ কাৰণে একো এইকেইদিন মই ভিডিঅ' ভালকৈ কৰিব পৰা নাই আৰু এতিয়া আমি যাব ওলাইছোঁ নবৰ স্কুল ফ্ৰেণ্ডক গেট টুগেডাৰ একচুৱেলি তাৰ ফ্ৰেণ্ড এটা তেজপুৰত থাকে ত' তাহাঁতি আহিছে তাৰ ফেমিলি আহিছে তাৰপিছত আমাৰ ফেমিলি আৰু ইয়াতে আৰু দাদা এজন আছে ভাৰ্গৱ দা সেই তাৰ 3টা ফেমিলি মিলি আমি অকণমান ডিনাৰত যাওঁ ওলাই পেলাই সেইটো কাৰণে এতিয়া ওলাই পেলাই ভাবিছোঁ ব্লগটো কৰোঁ তাত চাগে মই ব্লগ সম্ভৱ নকৰিম কাৰণ মই অংকুৰদা তেজপুৰত থাকে অংকুৰদাৰ ৱাইফক মই আজিলৈকে লগেই পোৱা নাই ফাৰ্ষ্ট টাইম মই তাইক লগ পামহে তো তাত চাগে মই ব্লগ নকৰিম তথাপিও চাওঁ যদি পাৰোঁ মই যদি কৰিব পাৰোঁ মই কৰিম তথাপিও ব্লগটো বোলো এই ব্লগটো যিটো বনাইছিলোঁ সৰু হৈ আছে মই একেবাৰে কণ্টিনিউ কৰোঁ একচুৱেলি মানে ৰিয়ানৰো পৰহিলৈ পৰা স্কুল ষ্টাৰ্ট হ'ব মই তাত আপোনালোকক কৈছোঁৱে ন ৰিয়ানৰ সোমবাৰৰ পৰা স্কুল খোলা আজি শনিবাৰ তো সোমবাৰৰ পৰা ৰিয়ানৰো স্কুল খোলা তো আমি ভাবিছোঁ মানে আমি সেয়া খোৱা চোৱাবোৰো সোনকাল কৰিব লাগিব ন কাৰণ ৰিয়ান ৰাতিপুৱা বহুত দেৰিকৈ উঠে মানে ৰিয়ানেই বুলি নহয় আমাৰো উঠাটো অকণমান দেৰিয়ে হয় নৱ মোৰ চবৰে এতিয়া মানে মই বহুত দিন মাহঁতৰ ঘৰত আছোঁ সেইটো কাৰণে আৰু অভ্যাস বেয়া হৈ গৈছে এতিয়া সোনকাল কৰিব লাগিব কাৰণে আজি যাওঁ যদিও মানে আজিও প্ৰায় আমি বহুত দেৰি নকৰোঁ এতিয়া 7:30 হৈ গৈছে চাওঁ কিমান দেৰি হয় আৰু সেইটো ৰিয়ানো ওলাই মেলি আহিছে সেইটো কি আকৌ পুলিচ সেয়া আমি এতিয়া ওলাইছোঁ পুলিচৰ পেন ন কালাৰটো তেনেকুৱা কাৰণে পুলিচৰ পেন বুলি কৈছে আৰু সেয়া চৰি মোৰ অকণমান কাহো হৈছে সেয়া আমি ভাবিছোঁ এতিয়া আমি সঁচাকৈ হৈছে এতিয়া আমি ভাবিছোঁ সোনকালে গৈ পেলাই বেছি দেৰি নকৰোঁ কাৰণ ৰিয়ানক এইকেইদিন উঠোৱাটো অভ্যাস কৰিব লাগিব সোনকালে আৰু কাইলৈ পৰা মানে কাইলৈ দিনটোহে আছে পৰহিলৈ ৰাতিপুৱাৰ পৰাতো তাৰ স্কুলেই আৰু কাৰণ 7:45 মানৰ পৰাতো চাগে মানে পাবগৈ লাগিব স্কুল এতিয়া সি নুঠেই সি 9:30 10 এনেকুৱাতহে উঠে সেয়া আমি এতিয়া যাব ওলাইছোঁ ৰিয়ান পূৰা ৰেডি নিজে ওলাই মেলি আহিছে সেয়া নব ওলাই আছে মোৰো অলমষ্ট ওলাই হ'ল আৰু অলপ কাম আছে মোৰ চোৱা চুব আছে সেইখিনি কৰি লওঁ আৰু তাত যদি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম নহ'লে আকৌ ব্লগটো আকৌ মই আহি পেলাই ঘৰত আহি কণ্টিনিউ কৰিম ঠিক আছে চাই থাকিব ব্লগটো দি দিছোঁ ৰ কোনোবা এটা আহিবতো দিয়া মই ফটো তোলোঁ মই এইফালে ব্লগ No more cheese, man. All right. আমি এতিয়া ডিনাৰ কৰি আহিলোঁ আৰু এইফালে মই আপোনালোকৰ লগত স্নেহ কৰিছোঁ এয়া মিটু ভাৰ্গৱ দাৰ ৱাইফ হয় আৰু এইফালে মালবিকা অথনি মই কৈছিলোঁ তেজপুৰত থাকে বুলি এয়া মালবিকা আৰু মিটু বাৰু যোৰহাটতে থাকে কিন্তু যোৰহাটত থাকিলেও আমি 3 বছৰ পিছতহে লগ পাইছোঁ ন কিবা ক'বা নেকি আজি 3 বছৰ মই লগ পাই বহুত ভাল লাগিলে সঁচাকৈ আজি আমাৰ বহুত ভাল লাগিলে ন ভাল কিন্তু তাইক যে মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ সুপেন্দাক লগ পাই বহুত ভাল লাগিলে আৰু এইফালে নৱ ৰিয়ান মই নামাতো দেই বোলে আৰু ইহঁতে গাড়ী আনিব গৈছে দেখুওৱা নহ'লে আৰু ঘৰত গৈ লগ পাম আপোনালোকক ওলাই গ'ল তাত দুখ পাইছে অঁ ওলাই গ'ল অঁ মই কৈ দিম এইটো আপোনালোকক দেখুৱালোঁ নহয় কালি মানে সেয়া আহিলোঁ আহি পেলাইতো ভিডিঅ' কৰা নহ'লে আৰু আজিৰ দিনটো কৰা নাই এতিয়া আমি অলপ ওলাই যাম মই ভাবিছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিম
ওলাই যোৱাৰ আগত ক'ত যাম মই কৈ আছোঁ কিন্তু এতিয়া ৰিয়ানৰ দাঁত এটা লৰি আছিলে আজি ৰিয়ানৰ দাঁতটো সৰি গ'ল কৈ দিয়া এইটো নাই অঁ মই হাততে লৈ আছোঁ দাঁতটো কাইলৈৰ পৰা তাৰ স্কুল ষ্টাৰ্ট আৰু আজি ল'ৰাটোৰ দাঁতটো সৰিছে নবই কৈ আছিলে দাঁতটো মানে লৰি আছে এতিয়া বোলে অঁ এতিয়া স্কুল যোৱাৰ আগত ল'ৰাটো দাঁত নসৰিলে হয়তো তাক জোকাই আছিলে সঁচাকৈ স্কুল যোৱাৰ আগদিনাখনে তাৰ দাঁত সৰিছে এতিয়া সি কি আহিব টুথ ফেৰী আহিব বোলে তাৰ দাঁত হেৰি কৰিবলৈ এতিয়া খালি সি দাঁতটোৱে ওপৰত টিঙত আমি আগতে সদায় দাঁত সৰিলে ওপৰৰ দাঁত সৰিলে তলৰ দাঁত সৰিলে ওপৰলৈ পেলাওঁ সেইকাৰণে ৰিয়ানক কৈছোঁ ব'লা পেলাবা কাৰণ মইনো ভিডিঅ'টো কৰি থওঁ পিছত তাৰ ভাল লাগিব ন পিছত চাব পাৰিব মোৰ দাঁত সৰুতেও মায়ে ভিডিঅ' কৰি থৈছিল নবয়ে কৈছে কি ভিডিঅ' কৰিব লাগে এইটো কথা বোলো নহয় সি পিছত চাই ভাল পাব আৰু ৰিয়ান কৰা এইটো পেলাই দিব এতিয়া সি টিঙৰ ওপৰত আকৌ দে নিজৰ দাঁতটো তুমি কি ক'বা এইটো দাঁতটো ওপৰলৈ মই এফালে পেলাই দিম আৰু পেলাব পাৰিবা জানো বা কৈ দিয়া নিগনিক এতিয়া চাওঁ দাঁতটো চাওঁ ই কৈ দে ইচাম ৰিয়ানক বেলেগ লাগিছে দেই দাঁত চাত নথকালৈ বুঢ়া মানুহ এতিয়া সি চবকে দাঁতটো দেখুৱাই ফুৰিছে মোৰ দাঁত সৰিলে খালি অশান্তি পাইছে বোলে অলপ আৰু এতিয়া আমি এতিয়ালৈকে চিয়'ৰ হোৱা নাই তাৰমানে আমি আমাৰ এপাৰ্টমেণ্টত য'ত আমি লৈছোঁ আমাৰ ঘৰটো তাত আজি বিহু পাতিছে তো তালৈ মাতিছে যাওঁ নাযাওঁ ভাবি আছোঁ যাওঁ বুলিও ভাবিছোঁ কাৰণ মানুহখিনি চবকে চিনি নাপাওঁ আজি যদি যাওঁ তেতিয়া বিহুখনলৈ গ'লে মানুহখিনি মানে চিনি পাম ন আমি সোমোৱাৰ আগতে কিন্তু সেইটোৱে ভাবি আছোঁ আৰু বতৰটো খুব বেয়া সেইটো কাৰণে ভাবি আছোঁ যাওঁ নে নাযাওঁ কাকো চিনি নাপাওঁ কাৰণে অকণমান মানে হেৰিও লাগিছে মানে কি আৰু অকৱাৰ্ড ফিল কৰাৰ নিচিনা হয় তথাপিও চাওঁচোন কি কৰোঁ যদি যাওঁ আপোনালোকক মই নিশ্চয় দেখুৱাম আৰু ব্লগটো জানো দীঘলীয়াই হৈছে নে ছুটিয়েই হৈছে এতিয়ালৈকে ধৰিব পৰা নাই কাৰণ মই যি 3 দিনমান মিলাই পেলাই সৰুকৈ মই ব্লগটো বনাইছোঁ মই ভাবিছিলোঁ আজিতো মোৰ একো বিহু প্লেনটো নাছিলে মানে যাওঁ নাযাওঁ কাইলৈ ৰিয়ান স্কুল যাব সেইটো বোলো মিলাই পেলাই এনেকৈ বনাম বুলি ভাবিছিলোঁ তাকে চাওঁ এতিয়া যদি আজি যাওঁ আজিও মই আপোনালোকক দেখুৱাম অকণমান বিহু অলপ পিছত লগ পাম আকৌ আপোনালোকক গুড মৰ্ণিং এভৰিৱান আজি মে'ৰ 25 তাৰিখ হয় আৰু আজি সোমবাৰ আজিৰ পৰা ৰিয়ানৰ স্কুল খোলা বুলি কৈছিলোঁ তাৰ স্কুল ষ্টাৰ্ট হ'ব আজি এতিয়া 7:25 হৈছে আমি ওলাই মেলি ৰেডি ৰিয়ানক নিবলৈ ৰিয়ান পূৰা এক্সাইটেড সিও ওলাই মেলি ৰেডি এতিয়া তাক থৈ আহোঁ আৰু সি কেনেকুৱা পালে মই আপোনালোকক আহি জনাম সি পূৰা এক্সাইটেড এতিয়া ইউনিফৰ্ম চিউনিফৰ্ম পিন্ধি চবকে দেখুৱাই আছে মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব তাক এবাৰ আহিছোঁ দেই ৰিয়ান চাওক এইটো পূৰা মানে এক্সাইটেড আৰু ৰখি থকা নাই 1 মিনিট ৰখি থকা নাই দৌৰি ফুৰিছে মানে এতিয়া স্কুলত গৈ কি হয় নাজানো আৰু এতিয়ালৈকে সি পূৰা মানে এক্সাইটেড আৰু ইয়াৰ স্কুল ছুটি হ'ল স্কুলত সোমাওঁতে তাৰ অকণমান মনটো বেয়া কৰিছিলে বাৰু নকৰা নহয় কিন্তু ওলাওঁতে পূৰা ফূৰ্তি আৰু ফ্ৰেণ্ড পাই গৈছে আৰু আহিয়ে চিধা বেগটো মোক দি চিধা সি খেলিব আহিছে পাৰ্কত ৰখি থকা নাই ইয়াৰ পৰা আনোতে যে মোৰ কিমান কষ্ট হৈছে নহয় নাযায় মানে ঘৰলৈ নাহে ইয়াৰ পৰা খেলিছে মই বোলো হ'ব ফাৰ্ষ্ট ডে অকণমান খেলিও লগ খেলিলেও মনটোও ভাল লাগিব তাহাঁতৰ স্কুল আহিবলৈও মন যাব এয়া ৰিয়ান আৰু তাৰ ফ্ৰেণ্ড পুৰঞ্জয় খেলি আছে ইউনিফৰ্ম বেয়া হৈ গৈছে মানে খেলোঁতে ৰিয়ান আজি ইউনিফৰ্ম লেতেৰা কৰি দিবা নেকি আৰু মানে একো এৰা নাই যিমান আছে চবতে গৈছে মই কৈছোঁ নাই নকৰিবা মানে কাপোৰ লেতেৰা হ'ব একো নাই ইউনিফৰ্ম লেতেৰা হ'লেও তাৰ মানে কোনো গুৰুত্ব নাই ঠিক আছে আজিৰ ভিডিঅ'টো তেন্তে আৰু দীঘলীয়া নকৰোঁ এইটো ভিডিঅ' মই ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব